হয়, নিখিল বড়ো ছাত্ৰ সন্থা সন্মানীয় সভাপতি শ্ৰীযুত কৰমদা ৱাৰী ডাঙৰীয়াৰ নেতৃত্বত যে মিছন ৰিষ্ট'ৰ এণ্ড মানে ৰেস্কিউ যি অপাৰেশ্যন সেই অপাৰেশ্যনটো লৈ পেলাই আমি 14 তাৰিখত ইয়াত মানে থিয় দিছিলোঁ যে ৰুদৈ পুখুৰীত আৰু আমি 15 আগষ্টৰ পৰা আমি আমাৰ যি অপাৰেশ্যনেল যিটো এক্টিভিটি আমি আৰম্ভ কৰিছিলোঁ আজি মানে আহি মানে 4 দিনত আমি সোমালোঁ আৰু 4 দিনত আমাৰ যিকেইজন মানে ভলেণ্টিয়াৰ্ছ আছে এই ভলেণ্টিয়াৰ্ছ মানে 10টা গোটত মানে ইয়াত মানে 10টা টিম বনোৱা হৈছিলে আৰু আমাৰতো এটা টিম আজি আমি এই 4 দিনত আজি লক্ষ্ণনাথ শইকীয়াৰ এই বাসগৃহত আমি ৰাতিপুৱাত আহি পেলাই যিখিনি মানে দুৰ্যোগৰ দ্বাৰা বা বানপানীত যিখিনি ক্ষতি হোৱা বা দুৰ্যোগত যিখিনি বিনষ্ট হোৱা বা দুৰ্যোগত পুলকৰ লগত মানে মিক্স হৈ থকা যিখিনি প্ৰপাৰ্টি বা পালং আলনা হাবি জাবি ইউটেনচিলছ আমি ৰিকভাৰ কৰিলোঁ আৰু চাফ চিকুণ কৰা হ'ল আৰু যথেষ্ট ইয়াত আমি আহি পেলাই দুখ পাইছোঁ কাৰণ মানে আমাৰ লক্ষ্ণনাথ মানে ডাঙৰীয়াই এজন মানে এক্স আৰ্মি আৰু লক্ষ্ণনাথ ডাঙৰীয়াৰ মিছেছ বাইদেউজনীয়ে মানে 2 বছৰৰ পৰা মানে পেৰালাইচিছ পেচিয়েণ্ট তেখেতে মানে বহুত কষ্ট পাইছে কোনোৰকম যেতিয়া বানপানী হৈছিলে এজন মানে চুবুৰীয়া যিটো পৰিয়ালৰ যিটো বিল্ডিঙৰ মানে ছাদত মানে উঠি পেলাই তেখেতসকলে জীৱন ৰক্ষা কৰিব পাৰিছে আৰু এনে মানে ব্যক্তি বহুত থাকিব পাৰে সেই ব্যক্তিৰ মানে মাজত এওঁলোকেও মানে এজন পৰিয়ালৰ ব্যক্তি তেখেতসকলে কোনোৰকম মানে নিজৰ জীৱনটো বচাব পাৰিছে সেইকাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই মানৱতাৰ খাতিৰত বা মানৱ মানে বচোৱাৰ খাতিৰত বা মানৱ মানে সহায় কৰাৰ যিটো অবজেক্টিভটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই আজি ইয়াত মানে কাম কৰিব আহিছোঁ আজি এই 4 দিনত আমি ৰাতিপুৱাৰ পৰা মানে আৰম্ভ কৰি পেলাই আমি দুটা মানে পৰিয়ালৰ যিখিনি চাফ চিকুণ কৰা বা কাম কৰা বা সহায় কৰা এইখিনিতো আমি কৰিছোঁ আৰু আমাৰ দিনটো আছে আজি মানে সময়টো আছে আৰু থাৰ্ড মানে যিটো ফেমিলিৰ মানে ঘৰত আমি যাবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ অলপ পিছতে আমি মানে 3 নম্বৰ যিটো পৰিয়ালৰ ঘৰত গৈ আমি যিখিনি সহায় কৰিব লাগে আমি কৰিম আৰু আমাৰ বাকী টিম 9টা 10টাৰ ভিতৰত আমি এটা আৰু 9টা টিমটো তেখেতসকলেও মানে কামটো কৰি আছে এতিয়ালৈকে 42খন ঘৰ ৰাতিপুৱালৈকে আমি কৰিব সক্ষম হৈছিলোঁ আজি চাগে মানে প্ৰায় মানে 20টামান মানে পৰিয়ালৰ যিটো মানে চাফ চিকুণ কৰা বা ফুলক মানে পেলাই দিয়া বা হোম মানে বা হাউচ মানে যিটো ৰিপেয়াৰিং কৰা এইবিলাকতো হয়তো মানে হ'ব পাৰে এটা আইডিয়া আমি কৰি ৰাখিছোঁ আমি এটা আইডিয়া আমি বনাই মানে স্পীডত আমি কাম কৰিবৰ কাৰণে যত্ন কৰিছোঁ সেইখিনি আপোনাৰ মানে মিডিয়াৰ যোগেদি মই এইখিনিতো ৰাখিছোঁ থেংক ইউ